MCLA सुजल कुमार सिंहनि बाखनायथाव खामानि ख्रिस्टियान धोरोमनि गोथार बर'दिननि लोब्बाजों सुजल फाउन्डेशननि गेजेरजों गरिब नखरनि रायजो राजाफोरनो कम्बल राननानै होदों MCLA सुजल कुमार सिंहआ। गासिबो फोरबोआवनो गरिब नखरनि रायजो राजाफोरखौ मदद होनाया सुजल फाउन्डेशननि थांखि आरो बे थांखिखौ सिगाङाव लाखिनानै सुजल फाउन्डेशना हाबा मावबोदों आरो उननि समावबो बेबायदिनो हाबा मावलांगोन होनना मिथिहोबावदों MCLA-आ। কাৰ্যসূচী হাতত লৈছে আমি বড়দিন উপলক্ষে আমাৰ সজল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা কম্বল বস্ত্ৰ যি আমাৰ এই অঞ্চলৰ বহুত দৰিদ্ৰ পৰিয়াল আছে এই পৰিয়ালত আমি আমাৰ যি বড়দিন উপলক্ষে আমাৰ সমষ্টিবাসীৰ ৰাইজৰ ওচৰত সদায় সজল ফাউণ্ডেশ্যনে কাম কৰি থাকে আপোনালোকে জানে আৰু সজল ফাউণ্ডেশ্যনৰ ফালৰ পৰা কম্বল আৰু বস্ত্ৰ বিতৰণ আমি চাই কৰি আছো। ইতিমধ্যে ইয়াৰ আগত আপোনালোকেও আছিল আমাৰ সাংবাদিক ভাইসকল, তো আমি এইদিনা 300 পৰিয়ালক দিছিলোঁ কম্বল, আজিও 300 পৰিয়ালক আমি কম্বল দিম আৰু এতিয়াৰ পৰা আমাৰ 25 তাৰিখলৈকে প্ৰগ্ৰাম চলি থাকিব আৰু ডাঙৰ আমাৰ ভাইৰাগুৰিত এক জাগাতে কৰিম, তাত 1500 পৰিয়াল, ৰংশপুৰত 1500 পৰিয়াল 19 তাৰিখ, 22 তাৰিখ মৰ্নাইটি ষ্টেটত 2000 পৰিয়ালত আমি বস্ত্ৰ আৰু কম্বল যাৰ যিটো দৰকাৰ নিদি মানুহবিলাকক আমি বিতৰণ কৰি আছো। আজি কোনখন গাঁৱত দিয়া হ'ল? আজি শ্ৰীৰামপুৰ 1 নম্বৰ আৰু 2 নম্বৰ, শ্ৰীৰামপুৰ VCDCৰ অন্তৰ্গত 2 নম্বৰ গাঁৱত আৰু 1 নম্বৰ মিলাই আমি দিছো। একবারে কিটো দিব, আমি তাদেরকে সব সময় দিব। তোমরা আমাকে যত ভোট দিলো একবারে শাড়ি দিলে খালি একজন পড়তে পারবে। আজকে যে ফেস্টিভ্যালই হোক, এখন আমাদের যেহেতু আমাদের বড়দিন উপলক্ষে আমার খ্রিস্টান ভাই বোন